সকলোৱে এইটো মানি ল'ব যে যিকোনো বস্তু শিকি লোৱাত ডাঙৰ মানৱ শক্তি আৰু একো হ'ব নোৱাৰে। যদি উপাৰ্জন কৰিব বিচৰা তেন্তে কাম কিমান কৰিব পাৰা, এক্সামত ফালিবলৈ জ্ঞান কিমান অৰ্জন কৰিব পাৰা, লাৰ্ণিং ইজ ইম্পৰ্টেণ্ট। কিন্তু কথাটো হ'ল যে জ্ঞান অৰ্জন কৰাত নাইবা কোনো এটা বস্তু শিকাত পৰিশ্ৰম তেতিয়ালৈকে কৰিব পাৰোঁ যেতিয়ালৈকে তাত ইণ্টাৰেষ্ট থাকে। কিন্তু যেতিয়া বিৰক্তকৰ অংশটো আহি পৰে তেতিয়া আৰম্ভ হয় আচল কম্পিটিশ্যন। তেতিয়া মানুহৰ আচল ৰূপটো দেখা যায়। উদাহৰণস্বৰূপে কোনোবাই যদি ৱেব ছিৰিজত 20 ঘণ্টা দি দিয়ে আৰু কোনোবাই যদি কিবা শিকাত কোনো এটা স্কিল শিকাত যাৰ মাধ্যমতে উপাৰ্জন কৰিব পাৰে তাত যদি তেওঁৰ 20 ঘণ্টা দিব লাগে, দুটাৰ মাজত কেৱল ইণ্টাৰেষ্টিঙৰ পাৰ্থক্য। কাৰণ 20 ঘণ্টা ৱেব ছিৰিজতো মস্তিষ্ক খটাব লাগিব। নহ'লে সেই ইণ্টাৰেষ্টটো যদি স্কিল শিকাত আহি যায় তেনেহ'লে 20 ঘণ্টাত তুমি পৃথিৱীৰ যিকোনো স্কিল শিকিব পাৰিবা। এইটো মই কোৱা কথা নহয়, জৰ্জ কফমেন প্ৰমাণ কৰিছে নিজৰ টেক টক স্পিচত। যেনেদৰে জীৱনত আমি হাঁহি ফূৰ্তি কৰি কিঞ্চিত পৰিমাণে সময় ৰাখোঁ পঢ়াৰ কাৰণে, ইয়াক আকৌ মনত কৰিব লাগে যে পঢ়িব লাগিব, লাৰ্ণিং কৰিব লাগিব, কাম শিকিব লাগিব। ঠিক সেইদৰে এই ভিডিঅ' চোৱাৰ পিছত তুমি ইমান বেছি কাম কৰিবা, ইমান বেছি লাৰ্ণিং কৰিবা, ইমান বেছি ইণ্টাৰেষ্ট আহিব পঢ়াত নাইবা কিবা শিকাত যে তুমি অলপ সময় বাহিৰ কৰিবা ফান কৰাৰ বাবে। চ' আমনি নলগাকৈ নাইবা বিৰক্তিকৰ নোহোৱাকৈ পঢ়া নাইবা পৃথিৱীৰ যিকোনো স্কিল কিদৰে শিকিব পাৰোঁ। আৰম্ভ কৰোঁ পইণ্ট নম্বৰ 1ৰ পৰা। নম্বৰ 1 পইণ্টটো হ'ল যদি তুমি কিবা শিকা সেইটো প্ৰথমতে মেনেজ কৰা, প্লেনিঙৰ সৈতে শিকা। চোৱা, যদি কোনো এটা বস্তু তুমি প্লেনিঙৰ সৈতে কৰা আৰু সেই কামটো যদি হৈ যায় তেনেহ'লে তাত তোমাৰ এটা কনফিডেন্স আহিব যে এই কামটো মই বাৰে বাৰে কৰিব পাৰিম। কিন্তু যদি কোনো এটা বস্তু তোমাৰ অজানিতে হৈ যায় তেনেহ'লে তুমি সেইটোক ৰিপিট কৰিব নোৱাৰিবা, তাত তোমাৰ কনফিডেন্স নাহে। আৰু প্লেনিঙৰ সৈতে শিকাৰ সকলোতকৈ ভাল উপায় সেইটো হ'ল মাইণ্ড মেপিং কৰি শিকা। আমি নলেজক লিনিয়াৰ ফৰ্মত মেনেজ কৰি লওঁ, ষ্টেপ বাই ষ্টেপ শিকোঁ। হ'ব পাৰে সেইটো তুমি কিতাপ পঢ়া, নোটছ বুকত তুমি নোটছ বনোৱা, হোৱাইট বোৰ্ড হওক, নিউজ পেপাৰ হওক, আৰ্টিকেলছ হওক, চাৰ্টিফিকেট হওক, বিল পেপাৰ হওক, য'তে ইনফৰমেশ্যন থাকে সেইটো আমি এটা দিশৰ পৰাই লওঁ। এইটো আমাৰ এটা অভ্যাস। আৰু যেতিয়া আমি কিবা শিকোঁ তেতিয়া আমি সেইটোক এটা দিশৰ পৰাই শিকোঁ, পইণ্ট বাই পইণ্ট চলি থাকোঁ। কিন্তু এনেকুৱা এটা ছুপাৰ পাৱাৰ আছে যদি তুমি ইউজ কৰিব পাৰা তেনেহ'লে তুমি বহুত ভালদৰে যিকোনো বস্তু শিকিব পাৰিবা, যিটো হ'ল মাইণ্ড মেপিং কৰি। চোৱা, আমি যিকোনো বস্তু কেনেকৈ শিকোঁ সেইটো তুমি জানা। আচলতে কোনো এটা বস্তু আমি নিশিকোঁ, বৰঞ্চ আমি কোনো এটা বস্তু পুৰণি ইনফৰমেশ্যনৰ লগত ৰিলেশ্যন বনাওঁ। ফৰ এক্সাম্পল, যদি কোনো এটা শিশুক এ বনোৱা শিকিব লাগে তেন্তে ইয়াৰ মানে হ'ল তেওঁ প্ৰথমৰ পৰাই পেঞ্চিল ধৰাটো জানে, লাইন বনোৱাটো জানে, ABC এইবোৰ বনাব পাৰে। তাৰ পিছতে ৱাৰ্ডছ বনাব পাৰে, ৱাৰ্ডছ তেতেই পেৰেগ্ৰাফ, তেতেই ষ্টৰি, তাৰ পিছতে এটা কনটেক্সট বনাব পাৰে। তুমি একচুৱেলি কোনো বস্তু শিকি থকা নাই, তুমি যিটো অলৰেডি জানা তাৰ লগত ৰিলেশ্যন বনাই আছা। ইয়াক ভালদৰে বুজিবলৈ যদি তুমি বাইক ভালদৰে চলাব জানা তেন্তে তোমাৰ বাবে ইজি হৈ পৰে কাৰ চলোৱা শিকাত, কাৰণ তুমি গিয়াৰ আৰু ক্লাছ আৰু এক্সিলেটৰৰ সৈতে ভালদৰে ৰিলেশ্যন বনাব পাৰা। এই কাৰণেই মাইণ্ড মেপিং যিটো পন্থা আছে সেইটো বহুত হেল্পফুল, কাৰণ তুমি ৰিলেশ্যন বনাব পাৰা যিটো তুমি অলৰেডি জানা তাৰ লগত। তেতিয়া তুমি কোনো এটা বস্তুক পাহৰি নোযোৱা, ইয়াক ভালদৰে এপ্লাইও কৰিব পাৰা। আমি ষ্টেপ বাই ষ্টেপ যিবিলাক বস্তু শিকোঁ ইয়াত হয়তো তোমালোকে দেখিব পাৰিছা, ইয়াৰ দ্বাৰাই আমি বহুত ভালদৰে মনত কৰিব পাৰোঁ যেতিয়া ৰিলেশ্যন বনাই মেপ বনাওঁ। এইটো বহুত ইণ্টাৰেষ্টিং এটা পন্থা। তুমি যেতিয়া নতুন কিবা শিকা যদি সেইটো পুৰণি ইনফৰমেশ্যনৰ লগত ৰিলেশ্যন বনোৱা তেন্তে তুমি কেতিয়াও পাহৰি নোযোৱা, ইয়াত তোমাৰ ইণ্টাৰেষ্ট আহি থাকে। ফৰ এক্সাম্পল, যদি তোমাক কোৱা হয় যে সূৰ্য যিটো আছে সেইটো ইমান বেছি ডাঙৰ যে তাৰ ভিতৰত ইমান কেইটাই পৃথিৱী ভৰাই থব পাৰি, তেন্তে ই আমাৰ বাবে এটা পুৰণি ইনফৰমেশ্যন যে পৃথিৱীখন যিটো আছে সেইটো ইমান কেইটা থব পাৰি। ৰিলেশ্যন বনোৱাত আমি বস্তুবোৰ পাহৰি নাযাওঁ আৰু ইয়াত ইণ্টাৰেষ্ট আহি থাকে। পইণ্ট নম্বৰ 2, বৰ্তমান যিটো নিজৰ লগত যুদ্ধ চলি আছে, যিটো লৰাই চলি আছে আৰ্টৰ, যিটো তোমাক শিকিব লাগে, পঢ়িব লাগে, ভাবিব লাগে, মনত কৰিব লাগে, এই সকলো বস্তুবোৰ হ'ল এটা আৰ্ট আৰু এইবোৰৰ লৰাই চলি আছে। এই লৰাত আমি জিকিম কেনেকৈ? পৃথিৱীত আজিকালি সকলোতকৈ ডাঙৰ লৰাই যিটো হয় সেইটো তলোৱাৰেৰে নহয়, সেইটো কলমেৰে লৰি গৈ আছে। ইণ্টাৰনেট ৱাৰ চলি আছে, বিচাৰৰ ৱাৰ। যিজনে যিমান বেছি স্মাৰ্ট আৰু জিনিয়াছ হ'ব সেইজনে নিজৰ ৰাস্তা নিজে বাহিৰ কৰি ল'ব। এটা ফান ফেক্ট আছে, দি ৱাৰ অফ আৰ্ট কিতাপখনত লিখা আছে যে হিটলাৰৰ কাৰণে বাহিৰত গৈ এটেক কৰা, লৰাই কৰাটো সহজ আছিল কম্পেয়াৰটিভলি যদি তেওঁক বহি বহি পেইণ্টিং কৰিব লাগে, তাত ফ'কাছ কৰিব লাগে। যিহেতু তেওঁ এজন আৰ্টিষ্ট আছিল তেওঁৰ বাবে পেইণ্টিং কৰাতকৈ বাহিৰত গৈ যুদ্ধ কৰাটো সহজ আছিল। আচলতে মই যিটো ক'ব বিচাৰিছো সেয়া হ'ল কনচেনট্ৰেট কৰাটো সঁচাই বহুত ডাঙৰ এটা কথা আৰু ইয়াক সকলোৱে কৰিবও নোৱাৰে। এই বস্তুটোক মাষ্টাৰ কৰিবৰ কাৰণে তোমাক দুটা বস্তুক প্ৰেক্টিচ কৰিব লাগে। চোৱা, কোনোবাই কনচেনট্ৰেট কৰিব নোৱাৰে, কিয় কৰিব নোৱাৰে তুমি সেইটো চোৱা। এনেকুৱা নহয় যে তেওঁ কনচেনট্ৰেট একেবাৰেই কৰিব নোৱাৰে, এনেকুৱাতো নহয় ন, তেওঁ কৰবাত নহয় কৰবাততো কৰিব পাৰে ন। আৰু এনেকুৱা নহয় যে মানুহৰ কেৱল মজা লগা কামতেই আনন্দ আহে, লিখা পঢ়া কৰাত, কিবা শিকাত, এক্সপেৰিমেণ্ট কৰাত, মগজু খটাত আনন্দ নাহে।
মানুহৰ ইয়াতেও আনন্দ আহে। সেইকাৰণেই আজি হাবি জংঘলেৰে ভৰা পৃথিৱীখনত ডাঙৰ ডাঙৰ চিটি হৈ পৰিছে। মানুহৰ আনন্দ আহে পঢ়াত কিবা শিকাতো, কিন্তু মানুহৰ আনন্দ কেৱল তেতিয়ালৈকে আহে যেতিয়ালৈকে তাৰ পৰা আনন্দ আহি থাকে। কিন্তু যেতিয়া সেইটো বৰিং লগা আৰম্ভ হয় তেতিয়া কেনেকৈ পঢ়িম? ইয়াৰ সলিউশনটো হ'ল জাষ্ট সেই কিতাপখন বাছি লোৱা, সাবজেক্টটো পঢ়া, সেইটোৰ লগত ফেমিলিয়াৰ হোৱাৰ চেষ্টা কৰা। মস্তিষ্কত কেৱল এটা কথাই ৰখা যে এইটো যিটো দুখ কেৱল কেইদিনমানৰ কাৰণেহে। সেইটোৰ বিষয়ে বন্ধুবৰ্গৰ লগত আলোচনা কৰা, বেকগ্ৰাউণ্ড ৰিচাৰ্চ কৰা, ৰিচাৰ্চ কৰি চোৱা যে এই বিষয়ে যিজনে ভালদৰে জানিছিল তেওঁ কি কৰিছিল, তাৰ পৰা ইনস্পিৰেশ্যন পাবা। পইণ্ট নম্বৰ 3 হ'ল ফ্ল' ষ্টেট। আমি সকলোৱে এবাৰ নহয় এবাৰ ইয়াৰ নামটো শুনিছো, ফ্ল' ষ্টেট। যদি শুনা নাই তেনেহ'লে তোমালোকে নিশ্চয় এক্সপিৰিয়েঞ্চ কৰিছা যে তুমি কোনো এটা কাম কৰি আছা, পঢ়ি আছা, 3-4 ঘণ্টা কেনেকৈ পাৰ হৈ গৈছে তুমি গমকে পোৱা নাই আৰু বহুত ভালদৰে পঢ়িছা। কিন্তু সমস্যাটো হ'ল এই পন্থাটোক বাৰে বাৰে ৰিপিট কৰিব বিচাৰো কিন্তু কৰিব নোৱাৰো। কিন্তু এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিসকলে এই বস্তুটোক ৰিপিট কৰিব পাৰে, অৰ্থাৎ ইয়াক আমি প্ৰেক্টিচ কৰিব পাৰোঁ। চোৱা, যিহেতু মই এজন কণ্টেণ্ট ক্ৰিয়েটৰ, ইয়াক ময়ো বহুতবাৰ ট্ৰাই কৰিছোঁ যে এই যিটো ফ্ল' ষ্টেট আছে ইয়াক আমি নিজৰ ইচ্ছামতে কেনেদৰে কণ্ট্ৰল কৰিব পাৰোঁ। ইয়াৰ কেইবাটাও সমাধান বিচাৰি পাইছোঁ, কিন্তু ইয়াৰ সঠিক সমাধানটো হ'ল ষ্টেপ 1। ফ্ল' ষ্টেট তোমাৰ তেতিয়াই হয় যেতিয়া তুমি চেলেঞ্জ আৰু তোমাৰ স্কিলৰ ওপৰত বেলেঞ্চ বনোৱা, অৰ্থাৎ তোমাৰ স্কিল অনুযায়ী চেলেঞ্জ হ'ব লাগিব। স্কিল যদি তোমাৰ মাজত 30% হয় আৰু চেলেঞ্জ যদি 50% হয় তেনেহ'লে তুমি ডিপ্ৰেশ্যনত পৰি যাবা। ইয়াক সহজকৈ বুজিবলৈ মেথছ কেলকুলেশ্যনৰ ভিতৰত তুমি যিখিনি জানা সেইটোৰ ওপৰত ভিত্তি কৰি চেলেঞ্জত যদি কোনো এটা কুৱেশ্যন দিয়া হয় যিটো নেকি তোমাৰ বেলেঞ্চত আছে, তেতিয়া তুমি সেইটো সলভ কৰিব পাৰিবা। তেতিয়া তুমি ৰিৱাৰ্ড পাই যাবা, আনন্দ লাগিব আৰু সমাধান কৰিব বিচাৰিবা। ইয়াত তোমাৰ ফ্ল' হৈ যাব। কিন্তু যদি তোমাক এনেকুৱা এটা কুৱেশ্যন দিয়া হয় যিটো নেকি একেবাৰে সহজতকৈও সহজ, তেতিয়া তাত বৰিং লাগিব। আশা কৰো বুজি পাইছ। ষ্টেপ নম্বৰ 2 যিটো হ'ল ক্লিয়াৰ গ'ল। তুমি যদি ভালদৰে নাজানা যে মোক লাগে কি, ফ'কাছ কৰিব নোৱাৰা আৰু ফ্ল' ষ্টেটৰ সকলোতকৈ ডাঙৰ শত্ৰুটো হ'ল এই কনফিউজন যে আচলতে এইটো কৰোঁ নে নকৰোঁ। গ'ল ক্লিয়াৰ নহয়। 3 নম্বৰটো হ'ল ফ'ৰ্চ নকৰিবা। যিকোনো বস্তু তুমি যিমান ফ'ৰ্চ কৰা ট্ৰাই কৰা যে মই ফ'কাছ কিয় কৰিব পৰা নাই, মই ধ্যান কিয় কৰিব পৰা নাই, মস্তিষ্ক কিয় চলাব পৰা নাই, সিমানে সেইটোক তোমাৰ হাতৰ পৰা স্লিপ হ'ব। ইয়াত পেৰাডক্স অফ কণ্ট্ৰল কাম কৰে, অৰ্থাৎ তুমি যিমান বেছি কণ্ট্ৰল কৰাৰ চেষ্টা কৰিবা সিমানে তোমাৰ হাতৰ পৰা সেইটো মিছ হৈ যাব। সেইবাবে এৰি দিয়া, ফ'ৰ্চ নকৰিবা। চ' ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।